what's up? Welcome back to my YouTube channel Only Rumi Entertainment. Guys, আপোনালোকক পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত আমাৰ বুৱাৰী সৰু বুৱাৰী পঞ্চমীত আছে। এই পঞ্চমীত কেনেকৈ পাতো আমি একে আপোনালোকক ভিডিঅ'টোত দেখাম। হেকলৈকে চাই থাকিব, আপোনালোকে মিছ নকৰিব। প্ৰথমে এয়া গোপিনীসকলৰ আগত আমাৰ বুৱাৰীয়ে সেৱা লৈছে। সেৱা লোৱাৰ পাছত মানে পুথি পঢ়িবলৈ আৰম্ভ কৰিব। সেৱা লৈ আছে। গাইজ এয়া পুথি পঢ়ি আছে, মানে সেৱা লোৱাৰ পাছত পুথি পঢ়িবলৈ ষ্টাৰ্ট কৰি আছে। গাইজ এয়া বুৱাৰীলৈ আগবঢ়াইছে পঞ্চমীত, মানে 5 ভাগ মিঠাই আগবঢ়োৱা হয়। এইবাৰ বুৱাৰীক মাকে খুৱাব লাগে বুলি কয়, মানে বুৱাৰীৰ মাক অহা নাই, সেইকাৰণে আমাৰ মায়ে খুৱাই দিছে। খুৱাবলৈ ষ্টাৰ্ট কৰিছে। কেনেদৰে খুৱাইছে, একেলগত গোটেইখিনি মিক্স কৰি সানি খুৱাই দিছে। মই ভালদৰে নিয়মবোৰ নাজানো ক'বলৈ, যিহেতু এয়া যি দেখিছোঁ তাকেই ভিডিঅ'টোত দেখাইছোঁ। আৰু খাই বৈ আজৰি হৈ ঘৰা ঘৰি যাবলৈ লৈছে। পঞ্চমীত ইয়াতে সমাপ্ত হ'ল। আৰু পঞ্চমীত খোৱাৰ পাছত এতিয়া ঘৰত বছৰেকীয়া নিয়ম আছে। নিয়মবোৰ আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। প্ৰসাদ বিতৰণ চলি আছে। এয়া প্ৰসাদ সকলোৱে খাইছে আৰু আমিও খাই আছোঁ। মানে দেখালোঁ আপোনালোকক যে আমাৰ ঘৰত কি হৈছিলে। পঞ্চমীত হৈ গ'ল, এতিয়া নাম গোৱাও হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আগলৈ আৰু নতুন ভিডিঅ' আপোনালোকৰ আগত দেখুৱাম, চাই থাকিব।